सेल्फी তাৰ অকণমান বিশৃংখল আমি দেখা পাই আহিছোঁ, পূৰ্বৰ পৰাই দেখা পাই আহিছোঁ, বাহিৰৰ পৰা সোমাই গৈছে। সেই দৃষ্টিগোচৰ কৰিবৰ কাৰণে প্ৰশাসনৰ বিষয়াসকলক অনুৰোধ জনাইছোঁ। নমস্কাৰ, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম গোলাঘাট জিলাৰ অন্তৰ্গত অকামলুৱা বৰগুৰিত প্ৰতি বছৰে গৰখীয়া ভোগ দিয়া অনুষ্ঠান উদযাপন কৰে। গতিকে কেনেদৰে কৰে, কি কৰে, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাওক, অগণন ভক্তৰ ভিৰ হয়, হাজাৰ হাজাৰ ভক্ত তালৈ আহে, তাত হাঁহ দান দিয়ে, কোমোৰা দান দিয়ে, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই অনুষ্ঠানভাগ প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দিনত উদযাপন কৰে আৰু এই অনুষ্ঠানভাগ 100 বছৰো অধিক হৈ গ'ল এনেদৰে উদযাপন কৰে। আৰু চাওক আপোনালোকে, ৰাতিপুৱা 4 বজাৰ 3 বজাৰ পৰা ভক্তৰ ভিৰ হয় ইয়াত। আৰু এই বৰগছজোপাৰ তলতে দেখিছে আপোনালোকে কিমান এজোপা ডাঙৰ বৰগছ। এই বৰগছজোপাৰ তলতে এনেদৰে হাজাৰ হাজাৰ ভক্ত এনেদৰে তেওঁলোকে চাকি জ্বলাইছে। দেখিছে আপোনালোকে কিমান চাকি আছে। এইজোপাই সেই বৰগছজোপা, যোনজোপাৰ তলত আগৰ পৰাই এনেদৰে ইয়াত চাকি জ্বলোৱা হয়, ভোগ দিয়া হয়। দেখিছে আপোনালোকে কিমান চাকি, হাজাৰ হাজাৰ চাকি, কিমান হাজাৰ হাজাৰ ভক্তই জ্বলাই গৈছে। যদি আপোনালোকে তাত গৈ আপোনালোকৰ মনৰ কামনাটো পূৰণ হয়, তেতিয়া প্ৰতিজন মানুহে এনেদৰে হাঁহ আৰু কোমোৰা দান কৰে। দেখিছে আপোনালোকে হাজাৰ হাজাৰ হাঁহ এয়া দান কৰিছে। দেখিছে আপোনালোকে কিমান হাঁহ আছে আৰু আপোনালোকে কোমোৰাও এনেদৰে দান কৰিব পাৰে। যদিহে যিসকলে তেওঁলোকে মনৰ কামনা লৈ যায়, সেই কামনাটো পূৰ্ণ হয়, তেওঁলোকে এনেদৰে হাঁহ আৰু কোমোৰা তাত দান কৰে। আৰু হাঁহৰ সমানিয়াই দেখিছে কোমোৰাও, কিমান কোমোৰা তেওঁলোকে তাত মানুহখিনিয়ে গৈ তাত দান কৰে। আৰু এনেদৰে ভোগ বনাবৰ কাৰণে মই দেখুৱাব নোৱাৰিলোঁ, ভোগো যথেষ্টখিনি দেউৰীয়ে, শ দেউৰীয়ে ভোগ বনাই আছে। আৰু ভোগ ল'বৰ বাবে দেখিছে আপোনালোকে কিমান দীঘলীয়া লাইন, কিমান ভক্ত, হাজাৰ হাজাৰ ভক্ত এনেদৰে ভোগ গ্ৰহণ কৰিবৰ কাৰণে লাইন পাতি আছে। আৰু ভক্ত আহিছে গৈছে, আহিছে গৈছে, অত্যাধিক ভক্ত, ক'বলৈ গ'লে বহুত হাজাৰ ভক্তৰ ইয়াত ভিৰ হয়। আৰু এটা বিশ্বাস মনত থকাৰ কাৰণে, তেওঁলোকৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে ইয়ালৈ হাজাৰ হাজাৰ ভক্তৰ আগমন হয়। আপোনালোকে চাওক, বাহিৰে ভিতৰে কেৱল মানুহ মানুহ মানুহ। বাহিৰত এখন ডাঙৰ মেলাৰ সদৃশ, মানে মেলা হয়, আৰু ভিতৰত সেই ভোগ দিয়া অনুষ্ঠানভাগ অনুষ্ঠিত হয়। দেখিছে আপোনালোকে কিমান মানুহ, কিমান অগণন ভক্তৰ ইয়াত ভিৰ হৈছে। দেখিছে আপোনালোকে, আৰু সেই অনুপাতে দেখিছে আপোনালোকে নিৰাপত্তাৰক্ষীও 25-30 জন তেওঁলোকে নিৰাপত্তাৰক্ষীও ৰাখিছে, যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহবৰ বাবে। বাহিৰত যিহেতু এখন ডাঙৰ বজাৰ হয়, দেখিছে আমাৰ ইয়াৰ বাইদেউহঁতে পুৰা ব্যস্ত হৈছে বজাৰ কৰাত। বস্তু দেখিলে ৰৈ থাকিব নোৱাৰে। দেখিছেনে, ইটোৰ পাছত সিটো বস্তু লৈছে, মুঠতে পুৰা ব্যস্ত আৰু বজাৰ কৰাত। আৰু দেখিছে আপোনালোকে, আৰু ৰাতিপুৱা 4 বজাৰ পৰা ৰাতি 6-7টালৈকে এনেদৰে ভক্তৰ ইয়াত ভিৰ হৈ থাকে। একদম ৰাতি 6-7টালৈকে ভক্ত আহিয়ে থাকে। দেখিছে আপোনালোকে ৰাতিপুৱা 4 বজাৰ পৰা, এয়া মই আবেলি সময়ৰ পৰিৱেশ। আবেলি সময়তো ইমানেই ভক্তৰ ভিৰ, আপোনালোকক কি ক'ম আৰু। গতিকে আপোনালোকে এই ঠাইলৈ অহা নাই যদি, অহা বছৰলৈ নিশ্চয় আহিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।